হেল্ল' শুনিছানে? শুনিছো। মানুহে নো চাউণ্ড কৈছে, মইতো শুনি আছো। কেনে তুমি ক'ত বম্বেত নে? বম্বেত আছো, আহিবও পৰা নাইতো, বম্বেতে উপায় নাই। বম্বেতে আছো। মই এতিয়া আকৌ মা চাউণ্ডটো নাইকিয়া হৈ গ'ল তোমাৰ। নাইকিয়া হৈ গ'ল। কি হৈছে? বহুত মেছেজ আহিছে চাউণ্ডটো কাৰোবাৰ নাই। ফোনত। আহিল নে? শুনিছা? নাই নাই চাউণ্ড নাই। চাউণ্ড আছে? মই পাই এতিয়া আছো। আহিছে। মই পাইছো, মানুহে কৈছে পাইছে। এতিয়া আহিছে। কেনেকুৱা, ঠিকে আছা? ঠিকে আছো, দাঢ়ি চাঢ়ি পকাই বহি আছো আৰু ইয়াত। ভালেই দেই, নে লুকটো ভাল লাগিছে। এই দাঢ়ি চাঢ়ি পকাই এইটো গৰিমা ফোন ন? গৰিমা ইমান মেছেজ আহিছে তাই নহয়, আৱাজ কৰিছে টিং 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 কৰি পেলাই লগে লগে। এতিয়া গৈছে এতিয়া গ'ল গ'ল গ'ল। তুমি দাই চুলিত পকাই ভালেই দেখিছে কিন্তু। প্ৰগ্ৰামটো ভাল লাগিছে, চাই আছো অলপ। আজি এঘন্টামান চালো তোমাৰ প্ৰগ্ৰাম। চালা এই ইণ্টাৰনেট প্ৰথম কৰিছো, এইবোৰ টিপিব নাজানো যে, গুটিবোৰ টিপো মানে তোমাক গুচি যায়। আৰু হেৰি, এনেই গান কেইটামান গাও, চবকে লগ ধৰো বুলি ভাবিছিলো, গৈ কমিটি হৈ গলো বে লাষ্টত, অৰ্গেনাইজাৰ মানে এই কোন আহিছে কোন ঠিক আছে, গান গোৱা হোৱা নাই ঠিক আজি। আছে। এনেই ঠাণ্ডা গোটেইখন। তথাপিও মানুহৰ বোলো সন্ধিয়াটো এনেই যাওক ভালকে বুলি এটা কৰিলো। বেমাৰে অঘৰীয়া কৰিছে মানুহ। হয় দিয়া। তুমি সোনকালে নাইকিয়া তাকে হওক, মই সোনকালে আজি নাইকিয়া হওক আৰু। গৰিমাক কৈছো, বোলো গৰিমাক কৈছো তুমি সোমালা মানে গোটেই চবো সোমালো ঘৰত আকৌ। নহয় জানো? হয় দিয়া। নাই হ'ব, অকমান মানুহে ধৈৰ্য ধৰিব লাগিব। ঠিকেই। নহয় জানো? ধৈৰ্য ধৰিব লাগিব, সেয়া কেতিয়া যাব চবেই কেনেকুৱা। তোমাক সময় লাগিব পাৰে, সেইটোয়ে। তাকে ধৈৰ্য ধৰিবলৈ উপায়তো নাই, আৰু একো উপায় নাই এতিয়া। ঠিকেই। তুমি গান চান গাই আছা নে নাই? এইকেইদিন গোৱা নাই। কিবা বনাইহে আছো মই কেইটামান গান। ইয়াৰ পৰা গৈ পেলাই আৰম্ভ কৰিব লাগিব। গীটাৰ 2 বছৰ হৈ চিটাৰ গ'ল। আছে লগতে? আছে গীটাৰ আছে, আৰু বহুত পুৰণা হাৰমনিয়াম এখন আছে। হয় নেকি? 80 বছৰ মান পুৰণা। আচ্ছা। এই আইতাৰ যুগৰ হাৰমনিয়াম এখন। মই তাকে বোলে ভাবিছিলো, তুমি নাগালেও আজি বোলে এবাৰ এনেই, বিহুটো আমাৰ বিহু নিচিনাই হৈছে, এনেই আৰু চব গোট খাইছো। তুমি আহিলে নাই, ভাল মই লাগিল। গৰিমাই ক'লে, মই বোলো লগোৱা। তাক কলো মই। ভাল লাগিলে। ময়ো তোমাক আহিবতো উপায় নাই, মানে খবৰবোৰ পাই আছো, গৰিমা বা এই তাজমলত খবৰ লৈ আছো। চান্স পালে গুচি আহিবা। তাকে এইটো ওলাই যাব ভয় লাগে জানে, মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই, মানে এনেকুৱা অৱস্থা। তাকে আৰু পৰিস্থিতি এনেকুৱা হৈ গ'ল নহয়। আৰু মই যেনিবা মোৰ নহয়, মই গাত লগাই লৈ গলো দিলো তোমাক, এনেকুৱা কথাবোৰ তেনেকুৱা যে, চ' ৰিস্ক লোৱা নাই আৰু। ইনফেক্ট সীমা বা ইয়াতে থাকে, সীমা বিশ্বাস। সীমা বা মোৰ চিৰিটোৰ পৰা নামিলেই, কিন্তু আমি খিৰিকিদি কথা পাতিছো, ইটো সিটো ঘৰলৈ যোৱা নাই। তাৰমানে আৰু মানে ভয় লাগে যে, লিফ্টে দি উঠি আহোঁতে গাত লাগি গ'ল, কিবা হ'ল। সেইটোৱেতো দিগদাৰ। এনেই ভাল লাগিল, তোমাক দেখি খুব ভাল লাগিল। মই ভিডিঅ' কল এটা কৰিম দিয়া, তুমি যেতিয়া ভালে আছা, এনেই এদিন কথা পাতিম। কৰিবা, একো নাই। তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া। চবে গোটেই অসমীয়া ৰাইজক মৰম দিছো, আৰু ময়ো অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল বম্বেত। আৰু আহি পেলাই আকৌ লকডাউনত ফচি গ'লো। এতিয়া লকডাউন খুলিলে যাম আৰু অসমলৈ। নতুন কাম হাতত দিছো দুটামান। সকলোৰে আশীৰ্বাদ বিচাৰিছো, আৰু সকলোকে বহুত বহুত মৰম পঠাইছো, বিহুৰ মৰম। সকলোৰে ভাল হওক, আৰু আগৰ নিচিনা হওক অসমখন, সেইটো বিচাৰো। ঠিক আছে, থেংক তুমি ইউ ভেৰি ভালে থাকা। মাছ। নিশ্চয়। আমি ভালে লগ হ'ম। থাকা, খুব ভাল লাগিল। গৰিমা মুখখন দেখাবি নেকি? আছ নেকি? গৰিমা হৈ ফালে আছে। তাই আকৌ গালি দিব মোক, কিয় মাতি আনিলি লাইভ ভিডিঅ'ত বুলি। ঠিক আছে দে, পিছত ভিডিঅ' কল কৰিম দে। খুব ভাল পালো। আৰু দুইটা কিবা এটা একেলগে গা, ভাল লাগিব। তাকে
প্ৰতিদিনে গাই দিওঁ নেকি? হা প্ৰতিদিনে 2 লাইন গাই দিওঁ? প্ৰতিদিনে না আৰু আৰু মোৰ কিবা এটা মনত পৰিছে ৰবা মই কৈ আছো দেই। তিৰিকা কি আছিলে? মনত নাই মোৰ। মোৰো মনত নাই। বহুত হাই আছে মোৰ সেইটো মনত নাই দেই, বহুত পুৰণা গান। মোৰো মনত নাই। এই আমাৰ এনেকে জোনালী ষ্টুডিঅ' হয় দিয়া। দিয়া প্ৰতিদিনে এটা গাই দিয়া অকমান মানুহৰ ভাল পাব নহয়। নে গৰিমা বেলেগ কৈছিলি নেকি?